বৰ্তমান আজি নতুন এটা ব্লগ লৈ আহিলোঁ, টেকনিকেল ব্ৰাঞ্চৰ ব্লগ। এয়া হৈছে NHPC ভিতৰত কাম চলি থকা দৃশ্য। আপোনালোকে চাওক NHPCত কাম চলি আছে, কেনেকুৱা ধৰণৰ কাম চলি আছে। হয়তো আজিলৈকে কোনোৱে ক'তো দেখা নাই পোৱা আপোনালোকে এনেকুৱা কাম চলি থকা। হ'ব ন, কিমান দিন লাগিব আৰু লাইভ কৰি দিবি। এই কাম চলি আছে, হেৰি হৈ আছে ওপৰৰ তলৰ এই মেইন ৰেডিয়েল গেট চলি আছে। এই ঠিকাদাৰ বাবু পূৰা টেনশ্যনত আছে যে, লোকচান হৈছে নেকি? লোকচান হৈছে নেকি? পূৰা টেনশ্যনত আছে যে। ওপৰত চাওক, ওপৰত কিমান ধুনীয়াকৈ কাম চলি আছে। এইকেইটা ইউনিয়ন বুলি কয়, এইকেইটা লগাই আছে। তাৰপৰা এইকেইটা আমাৰ কাম নাইকিয়া ফকতীয়া নন ষ্টপ ধেমালি কৰি থাকে আৰু কামেই নচলে। কাম কৰিব আহি অকল ফকতীয়া কৰি থাকে। কোম্পানী ডুবাই দিয়া মানুহকেইটা এইকেইটা দেই, কোম্পানী ডুবাই দিছে এইকেইটা। এয়া আমাৰ পঞ্জাৱৰ পৰা আহিছে, পাজি হয়, পাজি। এইখন আমেৰিকানৰ পৰা আনিছে। আমাৰ ইণ্ডিয়াত যিহেতু মেচিন কিছুমান তৈয়াৰ কৰিব নাই পোৱা, বহুত হেভি মেচিন লাগে। ওপৰত এইখন চাওক, আমেৰিকান, জাপানীজ, থাইলেণ্ড এনেকৈ আনিছে। ইয়াত এইখন হয় মছলা ওলায়। এইখনৰ বাহিৰত মছলাটো মাৰি মেলি ইয়াত লৈ আহে। ইয়াত মছলাটো লৈ আহি কেনে ইয়াত ঢালে, ইয়াৰ পৰা ঢালি কেনে মেচিনৰ দ্বাৰা ওপৰলৈ একেবাৰে উঠি যায়। বহুত ওপৰত আছে, ইমান ওপৰত লৈ যায়। আমাৰ মানুহ আহিছে কাম কৰিব। বহুত শব্দ, এইবিলাক ওপৰত উঠি থাকে। এইখন এনেকৈ বহুত কাম চলে। ভিডিঅ' এটা কৰি দিছোঁ। এই আমাৰ ওপৰত কাম চলি আছে। হা নকয়, পূৰা ব্যস্ত থাকে বুলি ক'ম নহয়। আমাৰ কাম চলি আছে। এইখনেদি মছলাটো আহে, আহি কেনে এইডালেদি উঠি একেবাৰে ওপৰৰ, বহুত ওপৰত। ইয়াত মাল দাঙি আছে, ইয়াৰ পৰা ওপৰলৈ। এই ডেকা ল'ৰা, এনেই ভিডিঅ' এটা বনাইছোঁ।